আপুনি বজাৰলৈ গৈছে। বজাৰত গৈ শাক-পাচলি বিক্ৰেতাজনৰ ওচৰলৈ গৈছে। তেওঁ পুৰুষেই হওক বা মহিলাই হওক, কিন্তু তেওঁ আপোনাতকৈ ডাঙৰ, বয়সত ডাঙৰ, হয়তো অভিজ্ঞতাৰ ফালৰ পৰাও তেওঁ যথেষ্ট অভিজ্ঞতাপুষ্ট। কিন্তু তেওঁক আমি সম্বোধন কি বুলি কওঁ? সাধাৰণতে আমি দেখা পাওঁ, আমাৰ সমাজ ব্যৱস্থাত দেখা পাওঁ, তেনে এজন লোকক বয়সত যিমানে ডাঙৰ নহওক কিয় তই বুলি সম্বোধন কৰোঁ। তেওঁৰ প্ৰতি আমি অৱজ্ঞা ভাৱ প্ৰকাশ কৰোঁ। ঠিক তেনেদৰে সৰু সৰু বৃত্তিবিলাকত জড়িত ৰিক্সাৱালা, ঠেলাৱালা, চাহ বিক্ৰেতা বা মুচি, দৰ্জী এনেকুৱাবিলাকক, যিসকল আমাতকৈ ডাঙৰ, আমাতকৈ যথেষ্ট বয়সত ডাঙৰ আৰু যথেষ্ট অভিজ্ঞতাপুষ্ট, তেনেলোকক আমি সাধাৰণতে তই বুলি সম্বোধন কৰোঁ। তেওঁৰ প্ৰতি আমি সন্মান প্ৰদৰ্শন কৰিব নিবিচাৰোঁ। কিন্তু সেয়া কৰাটো উচিত নে? তেওঁ আমাতকৈ ডাঙৰ, তেওঁৰ নিজস্বতা আছে আৰু প্ৰতিজন মানুহৰে আত্মসন্মান আছে। সেই আত্মসন্মানখিনিক আমি অগ্ৰাধিকাৰ দিয়াটো উচিত। তেওঁ হ'ব পাৰে সৰু সৰু বৃত্তিত জড়িত, কিন্তু তেওঁ আমাতকৈ ডাঙৰ, তেওঁ এইখন পৃথিৱীলৈ আমাতকৈ আগতে আহিছে। গতিকে তেওঁৰ প্ৰতিও আমি সন্মান প্ৰদৰ্শন কৰাটো উচিত। আমি যেনেকুৱা ব্যৱহাৰ কৰিম, আমাৰ পিছৰ প্ৰজন্মইও তেনেকুৱা ব্যৱহাৰ কৰিবলৈকে শিকিব। গতিকে সদায় অগ্ৰজসকলে এই দিশবিলাক গুৰুত্ব দিয়াটো উচিত। আমাৰ সমাজ ব্যৱস্থাত কিছুমান বাধা থাকে, কিছুমান ভেদাভেদ থাকে, সেইবিলাকৰ পৰা আঁতৰি আহি আমি নতুন প্ৰজন্মক এটা উচিত দিশেৰে লৈ যোৱাটো উচিত বুলি ভাবোঁ।